এইটোৱে সেইটো নৰপিশাচটো যিটো দেৱশিশুটিক অত্যাচাৰ কৰিছিল। এই 18 মহীয়া দেৱশিশুটিক এই নৰপিশাচটো কিয় এনেকুৱা বলিদান দিলে? চাওকচোন, ইমান মৰম লগা ছোৱালীটোৱে থক বকাই আছে, তাই মুখেৰে মাতিব বিচাৰি আছে কিন্তু মাতিব পৰা নাই। ইমান কষ্টত যে তাই ভুগি আছে এই ছোৱালীজনী। দেখিছেনে? ছবিটো দেখিলেই চকুৰ পানী ওলাই যায়। এই পৃথিৱীখনত কি হৈছে? আপুনি ল'ৰা ছোৱালীক কাক বিশ্বাস কৰি আপুনি থৈ যাব? কাৰ সাহসত আপুনি ল'ৰা ছোৱালীক এনেকৈ আপুনি এৰি থৈ যাব? দেখিছে এই নৰপিশাচটোৱে কেনেকুৱা এই সৰু ছোৱালীটোক অত্যাচাৰ কৰি তাই জীৱন কাঢ়ি লৈ গ'ল। 2026 চনৰ 4 আগষ্ট তাৰিখে পাকিস্তানত কৰাচী কায়ুমবাদা অঞ্চলত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় আৰু এই 18 মহীয়া শিশুটিৰ কৰুণ মৃত্যু খাব দিব লগা হয়। 17 বছৰীয়া এগৰাকী আত্মীয় এই দেৱশিশুটিক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰু এই ঘটনাটোৰ পিছতে শিশুটিয়ে প্ৰাণ হেৰুৱাবলগীয়া হয়। এজনী ছোৱালীজনীৰ মাক হয়, মাকজনে কিমান কষ্টত কান্দিছে। এজনী সন্তান হেৰুৱাৰ বেদনাত মাকজনে কিমান কষ্ট পায় তাৰে এয়া প্ৰমাণ। আৰু এই 17 বছৰীয়া আত্মীয় নৰপিশাচটোৰ নাম আব্দুল মান্নান আৰু এতিয়া আব্দুল মান্নানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাটোক লৈ সমগ্ৰ পাকিস্তানতে শোকৰ ছাপ পৰিছে। এই দেৱশিশুটোৰ বাবে ন্যায় আৰু দোষীৰ বিৰুদ্ধে কঠোৰ আইনী বহুতো জনপ্ৰিয় ব্যক্তি, নাগৰিক সমাজ আৰু শিশু অধিকাৰ সংগঠনে ঘটনাটোৰ কঠোৰ আৰু দোষী সাব্যস্ত হ'লে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।